আজিও এটা নতুন ৰেচিপি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া ইয়াতে দিয়া হৈছে নহৰু, জলকীয়া আৰু পিঁয়াজ। বহুত চিম্পুল আৰু ভাৱে মানে কচুৰ চব্জি, বনৰী কচু। ইমান ধুনীয়া লাগে খাব, সকলোৱে এবাৰ বনাই খাব। ইমান টেষ্টি হয়। এতিয়া পিঁয়াজখিনি এনেকৈ অলপ ব্ৰাউন কালাৰ হৈ যাব। ব্ৰাউন কালাৰ হোৱাৰ পিছত এতিয়া মা বনাই আছে ইয়াতে কচুখিনি দিয়া হ'লে ইয়াতে মাছ দিব নেকি নামা মাছ দিব পিছত মাছ দিলে বহুত ধুনীয়া লাগে, সোৱাদ লাগে, মানে বহুত টেষ্টি হয় খাবৰ কাৰণে। এতিয়া এইখিনি অলপ ভাজা হওক, ভাজা লাহে লাহে হৈ থাকক, মই ভাজি লওক। ভাজি হোৱাৰ পিছত আৰু অলপ পিছত দেখাইছোঁ। এয়া ভাজি হৈ গ'ল। ভাজি হোৱাৰ পিছত ইয়াতে মাৰি দিছে টমাটো, মানে কচু হয় না, অলপমান টেঙা দিলে কি গলত নধৰিব আৰু খাবলৈও বহুত টেষ্টি হয়। অলপ টেঙা টেঙা ভাৱটো আহে, খুব ধুনীয়া হয় খাবৰ কাৰণে। এইখিনি ডাঙৰ মাছেৰে, কুকুৰা মাছেৰে বনাব। এতিয়া এইখিনি ভাজি হৈ থাকক। ভাজি হোৱাৰ পিছত যেতিয়া পানী দিব তেতিয়া মই আপোনালোকক দেখুৱাই দিম। হৈছে এইফালে দুই ধৰণৰ মাছ আৰু এয়া হৈছে তিতা ভাজি। ইমান টেষ্টি লাগে তিতা ভাজিখিনি খাই। এইবিলাক মাছ দিব মায়ে এই চব্জিটোত। এতিয়া মা ইয়াতে লাহে লাহে পানী দিব। এতিয়া পানী দিয়াৰ পিছত এতিয়া অলপ অলপ মানে উতল আহিব ধৰিব, তেতিয়া ইয়াতে মাছখিনি এৰি দিব। ইয়াতে মা এতিয়া পানী ঢালি দিব। ভাজি হৈ গৈছে। এয়া মা এতিয়া ইয়াতে ধনিয়াৰ পাত কাটি দিল। মই ভাবিলোঁ আগত পানী দিব, পিছত আগত ধনিয়া পাতখিনি কাটি অলপমান ভাজিব, তাৰপিছত পানীখিনি দি উতলাই আহিব। এতিয়া তেন্তে মই একেবাৰে চব্জিখিনি মাছ চাছ এৰি দিয়াৰ পিছত উতল অহাৰ পিছত একেবাৰে লাষ্টটো দেখুৱাই দিম। এতিয়া পানী দিয়াৰ পিছত হৈ থাকিব মাছখিনি চব্জিটো। খুব টেষ্টি হয়, এনেকৈ সকলোৱে বনাই খাবচোন। ইমান টেষ্টি লাগে আৰু খালেও ভাল, কচু খাব লাগে। পানী দিয়া হৈ গ'ল। এতিয়া মায়ে ইয়াতে ঘুটনি দি ঘুটাই আছে, তাৰমানে যাতে কচুখিনি মানে ভাঙি গলি যায়, তেতিয়া খাব মানে জলটো খুব টেষ্টি হয় আৰু। এইবাৰ মা ইয়াতে অলপমান জালুকৰ গুড়ি ছটিয়াই দিল, মানে কালাৰটো ধুনীয়া হ'ব কাৰণে। এতিয়া আৰু ঘুটনি দি ঘুটি থাকিব, তেতিয়া কালাৰটো ধুনীয়া হ'ব, খায়ো অলপ টেষ্ট লাগিব, জ্বলা জ্বলা। এয়া মা মাছ এৰি দি আছে। দিয়াই হ'ল প্ৰায়, গোটেই দিছে আৰু দিলে মাছখিনি এৰি এতিয়া বইল আহিব, উতল আহিব। তাৰপিছত মই আপোনালোকক দেখুৱাম লাষ্টত। এয়া কচুৰ চব্জি হৈ গ'ল। ইমান ধুনীয়া হ'ব, খাই চাব সকলোৱে, ইমান টেষ্টি লাগিব। মায়ে ইয়াতে অলপমান সৰু মাছো এৰি দিছে আৰু ডাঙৰ মাছৰ টুকুৰাবিলাক তলত আছে, সেইকাৰণে দেখা নাযায়। আশা কৰোঁ আপোনালোক সকলোৰে ৰেচিপিটো চাই ভাল লাগিল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।